ঘৰৰ ওপৰত দেখি থাকোঁ বা এনিটাইম আমাৰ লখিমপুৰ আকাশত দেখি থাকোঁ। ৰিচেণ্টলি যিবিলাক ফ্লাইট ট্ৰেইনিং হৈ আছে, এইটো ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং চেণ্টাৰটো, এইটো ইয়াৰ ভিতৰতে আছে ফ্লাইট দুখন। আৰু লীলাবাৰী এয়াৰপৰ্টত মই ক'লোঁ আপোনালোকৰ এই ৰানৱেটোত আগতে আমি খুব চাইকেল চলাইছিলোঁ তেতিয়া। এতিয়া আহি আছোঁ আমি ঘৰৰ পৰা এয়াৰপৰ্টলৈ, আৰু থ'বলৈ আহি আছে বাবা দা, এয়া আমাৰ বিহুলী আছে লগত বহি আছে, শ্ৰীমতীৰ পিছত আছে, আৰু মই। আৰু মোৰ ঘৰৰ পৰা এয়াৰপৰ্টলৈ দূৰ হয় কিমান 3 কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। সেইকাৰণে অকণমান দেৰিকৈ আহিছোঁ, 2 ঘণ্টা বৰ্ডিং চেক ইন হ'বলৈ দিয়ে, কিন্তু মই ৱেব চেক ইন অলৰেডি কৰিলোঁ। আৰু এইবাৰ ব্লগত আপোনালোকে দেখাম, ডিটেইল দেখাম, আৰু ব্লগত লখিমপুৰ এয়াৰপৰ্টৰ বিষয়ে মই বিশেষকৈ দেখাম। লখিমপুৰ এয়াৰপৰ্টৰ ওপৰত খুব কম ভিডিঅ' আছে। এইটো ব্লগ হ'ব আমাৰ বিহু ভাগৰ ফাৰ্ষ্ট ফ্লাইটত উঠা ব্লগ হ'ব লগতে। আৰু এতিয়া আমি চেক ইন হ'ব লাগে, ৱেব চেক ইন অলৰেডি হৈ গ'ল। আৰু এইটো আমাৰ লখিমপুৰ এয়াৰপৰ্টৰ এটা ভিউ, আপোনালোকে চাই লওক। অলৰেডি আমাৰ চেক ইন এণ্ড বৰ্ডিং পাছ হৈ গ'ল, আৰু মই লখিমপুৰ এয়াৰপৰ্টৰ বৰ্তমান ভিতৰত। আৰু ডাঙৰ কথা, আমাৰ বিহু এতিয়া ঠাণ্ডা মণ্ডাকৈ বহি আছে, সেইটোৱে আচৰিত কথা হৈছে, নহ'লে ইমান তেওঁলোকে ঠাণ্ডা মণ্ডাকৈ বহি আৰু আমাৰ এইটো লখিমপুৰ এয়াৰপৰ্টৰ এটা ধুনীয়া ভিউ আপোনালোকক দেখাই দিছোঁ। আৰু চেক ইন লাগেজৰ তাত কাউণ্টাৰ থকা সেইজন আমাৰ চিনাকি ওলালে, ৰিলেটিভে ওলালেগৈ গৈ থৈ। মই আজি আমাৰ লখিমপুৰ এয়াৰপৰ্টত যিহেতু মই প্ৰথম আহিছোঁ, আগতে এইটো এয়াৰপৰ্টত আহিব লগা বিশেষকৈ হোৱা নাই। আৰু ডাঙৰ কথা কি হৈছে, যেতিয়া এইটো এয়াৰপৰ্ট 2003 চনত বনাই আছিলে, তেতিয়া এইটো এয়াৰপৰ্টৰ ভিতৰত আমি চাইকেল চলাইছিলোঁ, খুব চাইকেল চলালোঁ আগতে ইয়াতে চাইকেল। এতিয়া আমি ছিকিউৰিটি চেক কৰিম, এই তাতে ছিকিউৰিটি চেক হৈ আছে। গোটেই আমাৰ কাপোৰ, আমাৰ জেণ্টছৰ বেল্ট চেল্ট যিমান পাৰে মেটেলিক বস্তু আছে চব খুলি আমি তাতে থৈ দিম। আৰু ইয়াত পূৰা ছিকিউৰিটি চেক ইন হৈ আছে। আৰু বৰ্তমান আমাৰ লখিমপুৰত যিটো আমি সন্ধিয়া আমাৰ ঘৰৰ ওপৰত দেখি থাকোঁ বা এনিটাইম আমাৰ লখিমপুৰ আকাশত দেখি থাকোঁ, ৰিচেণ্টলি যিবিলাক ফ্লাইট ট্ৰেইনিং হৈ আছে, এইটো ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং চেণ্টাৰটো, এইটো ইয়াৰ ভিতৰতে আছে। প্লেন দুখন আছে, এতিয়া পৰা 8টা বজাত ফ্লাইট আহি লেণ্ডিং কৰিছে, এখন কলকাতাত আহি পাইছেহি। চেক হৈ গ'ল বৰ্ডিং পাছৰ। আৰু এয়া হৈছে লীলাবাৰী এয়াৰপৰ্টৰ ভিতৰত ফাইনেলি। আৰু লীলাবাৰী এয়াৰপৰ্টত মই ক'লোঁ আপোনালোকৰ এই ৰানৱেটোত আগতে আমি খুব চাইকেল চলাইছিলোঁ, যেতিয়া এই ৰানৱেটোত গোটেই চাইকেল চলাই আমি খুব চলালোঁ, মানে ফ্লাইটৰ ভিতৰতে। আমাৰ আগত আছে, এই উইংছৰ ওপৰত হ'ব। 8টা বাজিছে, 8:30 বজাত ইঞ্জিন আৰম্ভ হৈছে। Exits and equipments of this aircraft. There are 4 exits to it. We have the front and 2 doors. Spicer tu di mana siapa deh? Kalau kondisi dia apa dah? Kalau tata putih kita orang.
এইয়া বাপেকে জীয়েকে বহি গৈছে মোৰ কোচৰ পৰা এই জাষ্ট গৈছে আধা ঘণ্টা এঘণ্টা মানে পিছত বহিলে সেই লালুকৰ দাদা নামটো ছোৱালী আহি এতিয়া বেলেগ মানে চাইডৰ দাদাৰ পাছত আহি বহিছে বেয়া পাইছে কিন্তু নাজানো আৰু উপায় নাই লিফ্টত গৈছিলোঁ নাই লিফ্টতহে নামিম এতিয়া লিফ্ট আৰু এখন দেই কি হৈছে তাই এইফালে চোৱা চাইডত দেখাই দিয়াচোন তাইক এতিয়া আমি ওলাই যাওঁ ওয়েলকাম টু দ্য সিটি অফ জয় কলকাতা ছোৱালী লাগেজৰ ওপৰত বহি আহি আছে মজা লাগিছে ফটোটা মাৰিলে পাই গ'লো সেই দাদাহঁতৰ ঘৰ আৰু খোৱা বোৱা বৰ্তমান ৰেডি হৈ আছে আৰু মোৰে ইউটিউব চেনেল চলি আছে আৰু এয়া বহু বৰ্তমান ব্যস্ত আমাক খোৱা বোৱা দিয়াত দাদা বৰ্তমান জাষ্ট ওলাই গৈছে এইজনী কোন এজনী কোন ওলাই আছে এনে পিহুলি ওলাই আছে তাৰপৰা ইয়াৰ পিছত থকাৰ পিছত অলপ সন্ধিয়াকৈ ওলাই যাম আৰু বৰ্তমান কি হয় চাই লওঁ বৰ্তমান এইটো ইয়াতে সামৰিছোঁ ব্লগটো বাকীখিনি কি হয় দেখা যায়